নমস্কাৰ 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 আজি হ'ল সকলোৰে বাবে এটা বিশেষ দিন। আজি সকলোৱে এটা নতুন সপোন লৈ আগবাঢ়িব, এটা নতুন জীৱন সজাবলৈ আগবাঢ়িব। আজি হ'ল 2019 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখ। সকলো মোৰ তৰফৰ পৰা সকলো ৰাইজলৈ আৰু আপোনালৈও নৱবৰ্ষৰ বহুত বহুত শুভকামনা থাকিল আৰু আগন্তুক দিনবোৰ যেন আপোনাৰ উজ্জ্বলি থাকে, সদায় ভাল হয়, হত্যা হিংসা আদিৰ পৰা আঁতৰি থাকে, তাৰ বাবে বহুত বহুত শুভকামনা থাকিল। আজি এটা বেলেগ লেচন লৈ মই আহিছোঁ আপোনালোকৰ মাজত, তাৰ নতুন লেচন এটা লৈ। আৰু তাৰ আগত নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজু ডেকা আৰু আপোনালোকে চাইছে ৰাজু ডেকা টেকন'লজি এণ্টাৰটেইনমেণ্ট, য'ত আপোনালোকৰ সমস্যাবোৰৰ সমাধান হ'ব আৰু নতুন নতুন কথা শিকিব পাৰিব। আজি মই বেছি টান লেচন নহয়, একদম সহজ লেচন, মানে এটা কৰ্ডৰ বিষয়ে আপোনালোকক ক'ম। কৰ্ডটো হ'ল চি মেজৰ কৰ্ড, আৰু কৰ্ডবিলাক অতিকৈ দৰকাৰী মানে বহুত দৰকাৰী, নহ'লে নহয়ে। মানে কথাটো হ'ল আপুনি এটা গান গাইলে কৰ্ড এটা দৰকাৰ হ'ব। গান গালে ক'ব লাগিব কি কৰ্ডত গান গাবা, কি স্কেলত গান গাব, ঠিক সেনেকুৱা আৰু। এটা স্কেল চি মেজৰ কৰ্ডটো কেনেকৈ ধৰিব লাগে মই শিকাই দিম। কি নোট থাকে ইয়াতে সেইটো শিকাই দিম। তাৰ আগত মই আপোনালোকক দেখুৱাই দিছোঁ বহীত চি মেজৰ কৰ্ডটো কেনেকৈ হেৰি কৰিব লাগে, চাব লাগে। বন্ধুসকল, এইটো হ'ল চি মেজৰ কৰ্ড। ইয়াত ধুনীয়াকৈ আঁকি দি আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। এইটো হ'ল আমাৰ ফ্ৰেটছবৰ্ড হয়, গীটাৰৰ ফ্ৰেটছবৰ্ড। 1 2 3 ফ্ৰেটছ কেইটা মই লিখি দিছোঁ ইয়াতে, ফ্ৰেটছ 1 2 3, অৰ্থাৎ এইটো 1 2 এইটো 3। তাৰপিছত এইকেইটা ষ্ট্ৰিং, 1 লিখা আছে, 2 3 4 5 6, এইকেইটা আপোনালোকক দেখাই দিছোঁ আগতে। ষ্ট্ৰিং টোটেল থাকে 1 2 3 4 5 6 আৰু ফ্ৰেটছ 1 2 3। এইকেইটা মনত ৰাখিব লাগিব আমি গীটাৰৰ কৰ্ডটো বজোৱাৰ আগত, কৰ্ডটো উলিওৱাৰ আগত। আমি ইয়াতে এইটো নোট ধৰিব লাগিব কৰ্ডত। এইটো নোট হ'ল চি নোট, অৰ্থাৎ চি নোটটো আমি কেনেকৈ বিচাৰিম লাগে, গীটাৰৰ ফ্ৰেটছ 1 ফাৰ্ষ্ট ফ্ৰেটছত পাম, আৰু ষ্ট্ৰিং আছে 2, ইয়াতে আমি চি নোটটো পাম। এইটো আছে ই নোটটো আমাৰ ছেকেণ্ড ফ্ৰেটছত, আৰু ষ্ট্ৰিং আছে 4 1 2 3 4, এইটো ই নোট। তাৰপিছত আমি পাম চি নোটটো হ'ল থাৰ্ড ফ্ৰেটছত আছে, আৰু ফিফ্থ ষ্ট্ৰিঙত আছে, 5/3 হ'ব। তাৰপিছত আমি পাম জি নোট আছে 6 ফ্ৰেটছত, থাৰ্ড ফ্ৰেটছত আছে, আৰু ষ্ট্ৰিংছ আছে আপোনালোকৰ 6। আমি এইকেইটা নোট বিচাৰি পালোঁ। এইটো আমি গীটাৰত দেখাই দিম কেনেকৈ হেৰি কৰিব লাগে, ধৰিব লাগে। মই দেখাই দি আছোঁ, আপোনালোকে ধ্যান দি চাব, মনোযোগ দিব। পাৰিবা এইটো স্ক্ৰীনশ্বট মাৰি ল'ব দেই, ঠিক আছে। নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখা পালে কেনেকৈ চি কৰ্ডটো দিয়া আছে তাত। আমি প্ৰথম পাইছিলোঁ ফ্ৰেজ আছিলে ইয়াতে, ইয়ালৈকে ফ্ৰেজ আছে, 3টা ফ্ৰেজ আছিলে তাতে লিখা, 1 2 3, আৰু ষ্ট্ৰিংছ আছিলে ইয়াতে 1 2 3 4 5, ঠিক আছে। মই ওচৰতে দেখা দি আছোঁ। 3টা ফ্ৰেজ আছিলে বহীখনত, 1 2 3, ঠিক আছে। তাৰপিছত ষ্ট্ৰিংছ আছিলে, ইয়াৰ পৰা আছিলে 1 2 3 4 5 6, ঠিক আছে। প্ৰথম নোট পাইছিলোঁ আমি ইয়াতে, চি নোট পাইছিলোঁ। চি নোটটো আছে ফ্ৰেটছ 1ত আছিলে, আৰু ষ্ট্ৰিং ছেকেণ্ডত আছিলে দেই, ছেকেণ্ড ষ্ট্ৰিঙত আছিলে 1 2। আমি ইয়াতে ফাৰ্ষ্ট নোটটো ধৰিম। তাৰপিছত পাইছিলোঁ আমি ই নোট পাইছিলোঁ ছেকেণ্ড ফ্ৰেটছত 1 2, ছেকেণ্ড ফ্ৰেটছ এইটো। ফ'ৰ্থ ষ্ট্ৰিং পাইছিলোঁ 1 2 3 4, ঠিক আছে। আমি 4 ধৰিলোঁ এইবাৰ, এইটো 4 ধৰিলোঁ, 3 4 ধৰিলোঁ, ঠিক আছে। তাৰপিছত আমি চি পাইছিলোঁ, চি নোট পাইছিলোঁ থাৰ্ড ফ্ৰেটছত 1 2 3, ঠিক আছে, ফ্ৰেটছ 1 2 3। আৰু তাৰপিছত পাইছিলোঁ ফিফ্থ ষ্ট্ৰিং 1 2 3 4 5, ঠিক আছে। আমি ইয়াতে ধৰিলোঁ, এইটো ধৰিলোঁ। তাৰপিছত পাইছিলোঁ আমি জি নোট, অৰ্থাৎ থাৰ্ড ফ্ৰেটছত 1 2 3, আৰু 6 ষ্ট্ৰিং 1 2 3 4 5 6, ঠিক আছে।
চ' আমি এইটো ইয়াতে ধৰিম, এইটো ইয়াতে ধৰিম হা, ঠিক আছে। চ' এতিয়া আমাৰ সম্পূৰ্ণ ক'ৰ্ডটো হ'ল। আৰু বজোৱাৰ আগত আমাৰ সাৱধান হ'ব লাগিব যাতে কোনোটো আঙুলি বেলেগ ষ্ট্ৰিঙত টাচ নহয়, টাচ হ'লে নাবাজিব, বেলেগকৈ বাজিব। চ' এতিয়া দেখাই দিছোঁ, মই ধৰিছোঁ, ক'ৰ্ডটো চাব, চি ধৰিলোঁ, চি, ই, আকৌ চি, এইটো ওপৰটো চি, ঠিক আছে। এতিয়া মই বজাই দেখাম আপোনালোকক কেনেকৈ বাজিব চবতে। সম্পূৰ্ণকৈ বাজিছে, ক'তো লগা নাই। এনেকৈ বজালে হ'ল চি ক'ৰ্ড, ঠিক আছে। চ' এতিয়া কথাটো হ'ল চি মেজৰ ক'ৰ্ডত 3টা নোট থাকে, চি থাকে, ই থাকে আৰু জি থাকে। চ' এই 3টা নোটেৰে গোটেইকেইটা হয়। আমি ইয়াতে পালোঁ এইটো অপেন ষ্ট্ৰিং, এইটো ই পাইছোঁ আমি, ই। তাৰপিছত নেক্সট ধৰিছোঁ চি ধৰিলোঁ, ছেকেণ্ড ষ্ট্ৰিঙত চি ধৰিলোঁ। তাৰপিছত আকৌ আমি অপেন ষ্ট্ৰিং পালোঁ জি, 1 2 3 অপেন ষ্ট্ৰিং জি হয়। তাৰপিছত আমি ই ধৰিলোঁ, অৰ্থাৎ 1 নম্বৰ পালোঁ ই, 2 নম্বৰ পালোঁ চি, 3 নম্বৰ পালোঁ জি, অপেন ষ্ট্ৰিং পালোঁ, ধৰা নাই এইটো। তাৰপিছত 4 পালোঁ ই পালোঁ, ই নটটো ধৰিছোঁ। তাৰপিছত আকৌ চি পালোঁ, তাৰ ওপৰতো জি পালোঁ, এইটো জি নট। চ' চি, ই আৰু জি নট এইকেইটাৰে গোটেই চি ফুল ক'ৰ্ডটো হৈ যায়। চ' এইটো ক'ৰ্ড, এইটো ক'ৰ্ড এনেকুৱা সহজ ক'ৰ্ড, আপোনালোকে ধৰিব, শিকিব, ভাল লাগিব বজাই, আৰু গানবিলাক ধুনীয়াকৈ বজাব পাৰিব, ঠিক আছে। চ' আজিৰ বাবে ইমানেই, আকৌ লগ পাম আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। চ' আজিলৈ বিদায় মাগিছোঁ। তাৰ আগত আকৌ এবাৰ হেপী নিউ ইয়াৰ 2019। চ' জয় হিন্দ, বন্দে মাতৰম, জয় অসম, বাই।